হেল্ল' বন্ধুসকল, আজি মই হলিউডৰ কোনো ৰোমান্টিক বা হৰৰ ফিল্ম এক্সপ্লেইন নকৰোঁ। বৰঞ্চ এনেকুৱা এখন ফিল্ম এক্সপ্লেইন কৰিম যিখনে আপোনাৰ মগজুৰ লগত খেলিব। এই ফিল্মখন চোৱাৰ পিছত আপুনিও ক'ব যে ৱাও, কি মুভি আছিলে। কিয়নো কেৱল মই এয়া কোৱা নাই, বৰঞ্চ যিসকল লোকে এই মুভিখন চাইছে সিহঁত সকলোৱে এই কথাষাৰে কৈছে। অন্তত এই ফিল্মখনে আমাক কিবা এটা শিকুৱাই যায়, যিটোৱে আমাৰ জীৱনত বহুত ডাঙৰ এটা প্ৰভাৱ পেলায়। ফিল্মখন চোৱাৰ পিছতো হয়তো আপোনাৰ মনলৈ বহুতো প্ৰশ্ন ৰৈ যাব, আৰু এই গোটেইবোৰ প্ৰশ্নৰ উত্তৰ লগতে এই ফিল্মখনে আমাক কি বুজালে সেয়া মই এই ভিডিঅ'টিৰ অন্তত আপোনাক ভালদৰে জনাই দিম। এতিয়া বলক এই কাহিনীটোৰ ফালে আগবাঢ়ো। চ' কাহিনী এক্সপ্লেইন প্ৰেজেণ্ট হলিউড মুভি আফটাৰ লাইফ। এই ফিল্মৰ আৰম্ভণিতে আমি এলিয়ট নামৰ এজন লোকক দেখা পাওঁ। তাৰ কাম আছিলে মানুহৰ ডেড বডিসমূহ পৰিষ্কাৰ কৰি ফিউনেৰেলৰ বাবে সাজু কৰোৱা। সেই সময়তে এজনী ছোৱালী তাৰ ওচৰলৈ আহে আৰু কয় যে এজন পিয়ানো টিচাৰৰ ডেড বডি ক'ত। তেতিয়া সেই ডেড বডিটোৰ ওচৰত বহি তাই বহুত কান্দে, কিয়নো সেই ডেড বডিটো তাইৰ পিয়ানো টিচাৰৰ আছিলে। তেতিয়া এলিয়টেও এয়া দেখা পায়। তেতিয়া আমি এটা কথা গম পাওঁ যে এনা এগৰাকী ডিপ্ৰেছ ছোৱালী। তাই নিজৰ জীৱনটোক লৈ ইমান এটা সুখী নাছিলে। ইয়াৰোপৰি তাই এখন স্কুলতো কাম কৰিছিলে, কিন্তু সেই কামটোও তাই ভাল পোৱা নাছিলে। লগতে তাইৰ এজন বয়ফ্ৰেণ্ড আছিলে যাৰ নাম আছিলে পল, কিন্তু সিহঁত দুয়োৰে সম্পৰ্কটো ইমান এটা ভাল নাছিলে। সেই লোকজনৰ ফিউনেৰেল হৈ যোৱাৰ পিছতে দেখুওৱা হয় যে এদিনাখন তাইৰ বয়ফ্ৰেণ্ড পলৰ প্ৰমোশ্যন হৈছে আৰু এতিয়া সি চিকাগোলৈ যাব লাগিব। এই ভাল খবৰটো সি নিজৰ গাৰ্লফ্ৰেণ্ড এনাক জনাবলৈ এখন 5 ষ্টাৰ হোটেললৈ তাইক লৈ যায় আৰু লগতে ভাবে যে আজি তাইক প্ৰপ'জ কৰি সি তাইক নিজৰ লগতে চিকাগোলৈ লৈ যাব। সি যেতিয়া নিজৰ আধা কথাখিনি কয়, তেতিয়া এনাই ভাবে যে সি অকলে তাইক ইয়াতে এৰি নিজেই চিকাগোলৈ গুচি যাব। সি নিজৰ একো কথাই ভালদৰে ক'ব নোৱাৰে। সি ক'ব বিচাৰিছিলে যে মই তোমাক প্ৰপ'জ কৰি আছোঁ আৰু মই তোমাক নিজৰ লগতে লৈ যাম, কিন্তু এইখিনি কথা শুনাৰ আগতে তাই তাৰ লগত কাজিয়া কৰে আৰু তাৰ পৰা কান্দি ওলাই যায়। তথাপিও পলে তাইক বুজাবলৈ পিছে পিছে যায়, কিন্তু তেতিয়া তাই গাড়ীত বহি তাৰ পৰা ওলাই পৰে। সি বহুতবাৰ তাইলৈ ফোনো কৰে, কিন্তু সেই ফোনবোৰ তাই ৰিচিভ নকৰে। তেতিয়াই বৰষুণ আহে আৰু বৰষুণ হোৱাৰ বাবে ৰাস্তাবোৰো বহুত পিছল হৈ পৰিছিলে। গাড়ী চলাই থকা সময়তে তাই বহুতো কথা ভাবিবলৈ ধৰে আৰু সেইবাবে তাই নিজৰ গাড়ীখন বহুত শ্ল' চলাই আছিলে। কিন্তু তেতিয়াই এখন গাড়ী পিছফালৰ পৰা আহি তাইক খুন্দিয়াই দিয়ে আৰু তেতিয়াই সেই চিনটো তাতে কাট হয়। তেতিয়া আমি দেখা পাওঁ যে এলিয়টৰ ৰুমতেই এনাৰ ডেড বডি পৰি আছে আৰু এতিয়া এলিয়টে ফিউনেৰেলৰ বাবে এনাক সাজু কৰি আছে। তেতিয়া আমি দেখিবলৈ পাওঁ যে এনাই নিজৰ চকু মেলে আৰু তাই এলিয়টক সোধে যে মই ক'ত আছোঁ। তেতিয়া এলিয়টে কয় যে তুমি আধা ঘণ্টা আগতে নিজৰ প্ৰাণ ত্যাগ কৰিছা, তোমাৰ গাড়ীৰ এক্সিডেণ্ট হৈছিলে আৰু তেতিয়াই তুমি মৰি গৈছা। এয়া শুনি এনাই বিশ্বাস নকৰে। তেতিয়া এলিয়টে তাইৰ ডেথ চাৰ্টিফিকেটখন তাইক দেখুৱায়। তেতিয়া এলিয়টে কয় যে তোমাৰ ফিউনেৰেলৰ বাবে মই তোমাক এতিয়া তৈয়াৰ কৰি আছোঁ। যদিহে আপোনালোকে গম নাপায় যে ফিউনেৰেল মানে কি, তেতিয়া কৈ দিওঁ যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এজন লোকৰ মৃত্যুৰ আগতে ফিউনেৰেল মনায়, যাতে সেই লোকজনৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰিব পাৰে আৰু ইয়াৰ উপৰি সেই লোকজনৰ গুণো গাব পাৰে। সেই চিনটো তাতে কাট হয় আৰু আনফালে দেখুওৱা হয় যে পলে এনাক বিচাৰি আছে। পলে এনাক বহুতো ঠাইত বিচাৰে, কিন্তু তথাপিও নাপায় আৰু শেষত গৈ সি তাইৰ মাকৰ ওচৰলৈ যায়। তেতিয়া মাকৰ পৰা সি গম পায় যে এনাই এটি এক্সিডেণ্টত প্ৰাণ হেৰুৱাইছে। এয়া শুনা পাই সি বিশ্বাস কৰিবই নোৱাৰে আৰু ভাঙি পৰে। তেতিয়া সি এনাক শেষবাৰৰ বাবে চাব বিচাৰে আৰু সেইবাবে সি তাইৰ মাকৰ পৰা এড্ৰেছ লৈ সেই ঠাইখনলৈ গুচি যায় য'ত এনাৰ ডেড বডি আছে। আনফালে দেখুওৱা হয় যে এলিয়টে এনাৰ আঘাতবোৰ পৰিষ্কাৰ কৰি আছে, কিন্তু সেই সময়তে দুৱাৰত কোনোবা আহি পৰে। তেতিয়া এলিয়টে এটা ইনজেকশ্যন লয় আৰু এনাৰ গাত লগাই দিয়ে আৰু কয় যে এই ইনজেকশ্যনটোৰ বাবে তোমাৰ গাটো ৰিলেক্স হৈ পৰিব। তাৰপিছতে সি দুৱাৰখন খোলে। তেতিয়া তাত এনাৰ মাক আছিলে। তেতিয়া এনাৰ মাকে কয় যে মই নিজৰ ছোৱালীৰ ডেড বডিটো শেষবাৰৰ বাবে চাব বিচাৰোঁ। তেতিয়া এলিয়টে তেওঁক ভিতৰলৈ লৈ আহে আৰু এনাৰ ডেড বডি দেখুৱায়। ডেড বডি দেখি তেওঁ বহুত কান্দে আৰু তাৰ পৰা গুচি যায়। তাইৰ মাক যোৱাৰ পিছতে পলো তালৈ আহি পৰে। তেতিয়া পলেও এলিয়টক কয় যে ময়ো তাইক চাবলৈ বিচাৰোঁ, কিন্তু তেতিয়া এলিয়টে কয় যে তোমাৰ লগত তাইৰ কোনো ধৰণৰ তেজৰ সম্পৰ্ক নাই আৰু সেইবাবে তুমি তাইক চাব নোৱাৰিবা। কিন্তু তেতিয়া পলে কয় যে মই তাইৰ বয়ফ্ৰেণ্ড আছিলোঁ। কিন্তু তেতিয়া এলিয়টে পলৰ একো কথা নুশুনে আৰু কয় যে তুমি ইয়াৰ পৰা গুচি যোৱা, তুমি তাইক চাব নোৱাৰিবা। কিন্তু তেতিয়া এনাইও ভিতৰৰ পৰা পলৰ মাত শুনা পায় আৰু তাই তেতিয়া ভিতৰৰ পৰা চিঞৰিবলৈ ধৰে, কিন্তু তাইৰ এই চিঞৰ পলে শুনা নাপায়। তেতিয়া পলে এলিয়টৰ ওপৰত বহুত খং কৰে আৰু তাৰ পৰা আঁতৰি গুচি যায়। আৰু আনফালে দেখুওৱা হয় যে সি যেতিয়া ভিতৰলৈ সোমাই যায়, তেতিয়া এনাই এলিয়টক সোধে যে মোক পলে চাবলৈ ইয়াত আহিছিল নেকি, মই শেষবাৰৰ বাবে পলক চাবলৈ বিচাৰোঁ। তেতিয়া এলিয়টে কয় যে এনেকুৱা হ'বই নোৱাৰে। সি বহুত খঙতে কয় যে তুমি এতিয়া মৰিছা আৰু মৰাৰ পিছত তুমি এই সকলো লোকক চাব নোৱাৰিবা, কিন্তু চোৱাৰ পিছত তোমাৰ দুখবোৰ আৰু বাঢ়ি যাব আৰু তেতিয়া তোমাৰ আত্মাই মুক্তি নাপায়। হয়তো আপোনালোকে ভাবি আছে যে এলিয়টে আত্মাৰ লগত কিদৰে কথা পাতিব পাৰে।
এইবোৰ ৰহস্যটো আপোনালোকে এই ফিল্মখনৰ অন্ততহে জানিবলৈ পাব। আনফালে দেখুওৱা হয় যে পলে নিজৰ পুলিচ বন্ধু এজনৰ ওচৰলৈ গৈছে যাতে সি সহায় বিচাৰিব পাৰে, কিন্তু তেতিয়া তাৰ বন্ধুজনে কয় যে এই ক্ষেত্ৰত মই তোমাক একো সহায় কৰিব নোৱাৰিম। আনফালে দেখুওৱা হয় যে এনাই এতিয়া বিশ্বাস কৰিব পৰা নাই যে তাই মৰিছে। তেতিয়া এলিয়টে কয় যে মই গম পাওঁ, বহুতো লোকে মৰাৰ পিছতো বিশ্বাস কৰিব নোৱাৰে যে ইমান জল্দি সিহঁতে মৰিলে। আচলতে ঈশ্বৰে মোক এটা শক্তি দিছে যে মই মৃত্যু লোকৰ লগত কথা পাতিব পাৰোঁ আৰু সিহঁতৰ আত্মাক মুক্তি পোৱাত মই সহায় কৰোঁ। তেতিয়া এনাই অলপমান এই কথাটো বিশ্বাস কৰে আৰু ভাবে যে তাইৰ জীৱনটো কিমান ধুনীয়া আছিলে। তাইৰ এজন বহুত ভাল ফ্ৰেণ্ডো আছিলে, যিজন ফ্ৰেণ্ড এসময়ত গৈ বয়ফ্ৰেণ্ডো হৈ পৰিলে, কিন্তু সেই বয়ফ্ৰেণ্ডজনক তাই অলপো গুৰুত্ব দিয়া নাছিলে। এনেকুৱা সময় আহি পৰিছিল যেতিয়া তাই কামো কৰিব বিচৰা নাছিলে, কিন্তু এইবোৰ বস্তু জীয়াই থাকোঁতে তাইৰ কামো লাগিছিলে। কিন্তু তাই এতিয়া বুজি পায় যে সেইবোৰ বস্তু বহুত ভাল আছিলে। এইবোৰ চিন্তা কৰি কৰি তাই আকৌ এবাৰ শুই পৰে, কিন্তু শুই থকা সময়তে তাই হঠাতে হাৰ পায় আৰু নিজৰ ওচৰতে এগৰাকী বৃদ্ধ মহিলাক দেখিবলৈ পায়, যিগৰাকী মৃত মহিলাৰ ডেড বডি তাই কিছুদিন আগতে দেখিবলৈ পাইছিলে। সেই বৃদ্ধ মহিলাজনীয়ে তাইক কয় যে তুমি এতিয়ালৈকে সাজু হোৱা নাই, আমি ইয়াৰ ভিতৰলৈ যাব লাগিব। তেতিয়া তাই সেই ঠাইখনৰ ওচৰলৈ যায়, কিন্তু সেই সময়তে এটা হাত তাৰ পৰা আহি তাইক টানি ভিতৰলৈ লৈ যায়। যেতিয়া তাই সেই ভিতৰলৈ সোমাই যায় তেতিয়া বহুতো লোকে তাইক কৈ থাকে তুমি এতিয়া আমাৰ লগত আহি যোৱা। আৰু সেই সময়তে তাই নিজৰ আত্মাক দেখিবলৈ পায়। সেইটো দেখিবলৈ বহুত ভয়ানক আছিলে, কিন্তু সি যিয়ে নহওক তাই তেতিয়া সাৰ পায় আৰু তেতিয়া তাই বুজি পায় যে হয়তো এয়া এটা সপোন আছিলে। তাই তাৰ পৰা উঠি এটা ড্ৰেছ দেখিবলৈ পায়। আচলতে সেই ড্ৰেছটো তাইৰ মাকে ফিনেলৰ বাবে তাইক দিছে, যাতে এলিয়টে এয়া তাইক পিন্ধাই আৰু ফিনেলৰ বাবে সাজু কৰে। কিন্তু সেই ড্ৰেছটোৰ ওচৰতে এলিয়টৰ কোট আছিলে আৰু সেই কোটটোৰ ভিতৰতে চাবিও আছিলে। সেই চাবিটো সি গম নোপোৱাকৈ এনাই লৈ লয় আৰু তেতিয়া এলিয়টে সেই কোটটো পিন্ধি তাৰ পৰা ওলাই পৰে। সি ওলাই যোৱাৰ পিছতে এনাই সেই চাবিৰে দুৱাৰখন খুলিবলৈ চেষ্টা কৰে আৰু আনফালে দেখুওৱা হয় যে এলিয়টে এখন পেট্ৰল পাম্পত পেট্ৰল ভৰাই আছে। কিন্তু যেতিয়া সি টকা ওলাবলৈ পকেটত হাত সোমোৱায় তেতিয়া সি গম পায় যে তাৰ পকেটত চাবি নাই। তেতিয়া সি বুজি পায় যে সি চাবি ঘৰৰ ভিতৰতে থৈ আহিছে আৰু সেইবাবে সি আকৌ ঘৰলৈ উভতি যায়। আৰু আনফালে লাহে লাহে এনাই গোটেইবোৰ দুৱাৰ খুলিবলৈ লৈছে। তাই যেতিয়া সেই দুৱাৰখন খোলে তেতিয়াই তাত এলিয়ট আহি পৰে। তাই এলিয়টক দেখা পাই ঘৰৰ ভিতৰতে লুকাবলৈ চেষ্টা কৰে। তেতিয়া তাই এটা টেলিফোন দেখা পায়। সেই টেলিফোনত তাই নিজৰ বয়ফ্ৰেণ্ডৰ নাম্বাৰটো লগাই আৰু পলক ফোন কৰে। তেতিয়া তাই পলক বহুতো কথা কয়, কিন্তু আনফালে পলে এইবোৰ কথা একোৱেই বুজিব পৰা নাছিলে। তেতিয়া পলে ভাবে যে হয়তো কোনোবাই ৰং নাম্বাৰত ফোন কৰিছে অথবা কিবা এটা বেলেগ ভাষাহে কৈ আছে আৰু সেইবাবে সি ফোনটো তাতে ৰাখি দিয়ে। কিন্তু সেই সময়তে তাত এলিয়টে এনাক দেখা পায়। তেতিয়া এলিয়টে তাইক কয় যে তোমালোক সকলো মানুহবোৰে একে, তোমালোকে বিশ্বাস কৰিবই নোৱাৰা যে তোমালোকে মৰিছা। তেতিয়া এলিয়টে কয় যে তুমি নিজে প্ৰমাণ চাই লোৱা। তেতিয়া এনাই নিজকে দাপোনত দেখি একেবাৰে আচৰিত হয়, কিন্তু দাপোনত তাইক দেখিবলৈ একেবাৰে এটা ডেড বডি নিচিনাই লাগি আছিলে। তেতিয়া তাই বেজাৰ হৈ নিশ্বাস ত্যাগ কৰে আৰু সেই সময়তে তাৰ নিশ্বাস ভাৱ হৈ দাপোনত লাগে। আৰু তেতিয়া এটা সন্দেহজনক বস্তু হয় যে এটা ডেড বডিৰ পৰা কেনেকৈ ভাৱ ওলাব পাৰে। সেই ভাৱখিনি এনাই দেখাৰ আগতেই এলিয়টে মুচি পেলায়। কিন্তু এই সকলোবোৰ ঘটনা এনাৰ স্কুলৰে এজন ছাত্ৰ জেকে দেখা পায়। তাৰ পিছদিনাখন যেতিয়া পলে এনাৰ গোটেইবোৰ বস্তু স্কুলৰ পৰা ল'বলৈ যায় তেতিয়া জেক তাৰ ওচৰলৈ আহে আৰু কয় যে মই এনা মেমক এলিয়টৰ ঘৰত দেখা পাইছোঁ, তেওঁ এনা মেমৰ লগত কিবা বেয়া কৰি আছে। তেতিয়া পলে ভাবে যে হয়তো সি এনেই কৈ আছে, কিন্তু সি এজন সৰু ল'ৰা আৰু সেইবাবে তাৰ কথা গুৰুত্ব নিদি সি তাৰ পৰা ওলাই যায়। আনফালে আমি দেখিবলৈ পাওঁ যে সেই ফানাৰেল ৰুমত আন এজন লোকৰ ডেড বডি আহিছে। তেতিয়া তাত এজন পুলিচ বিষয়া আহে। আচলতে সেই পুলিচজনৰে ভায়েকৰ এই ডেড বডিটো আছিলে আৰু সেইবাবে তেওঁ শেষবাৰৰ বাবে নিজৰ ভায়েকক চাবলৈ আহিছিলে। কিন্তু তেতিয়াই তেওঁ এনাৰ ডেড বডিটো অলপমান লৰি থকা দেখা পায় আৰু তেতিয়া সেই পুলিচজনে কয় যে আপুনি অলপমান ওলাই যাওক। তেতিয়া এলিয়ট তাৰ পৰা ওলাই যায় আৰু সেই সুযোগতে সেই পুলিচ বিষয়াজনে এনাৰ হাৰ্টবিট চেক কৰে। কিন্তু যেতিয়া তেওঁ হাৰ্টবিট চেক কৰে তেতিয়া তেওঁ গম পায় যে এনাৰ ইতিমধ্যে মৃত্যু হৈছে, কিয়নো এনাৰ হাৰ্টবিট চলা নাছিলে। তেতিয়া পুলিচজনে ভাবে যে হয়তো তেওঁৰ কিবা ভ্ৰম হৈছিলে। কিন্তু তাৰ পিছতে তাত জেক আহি পৰে। আচলতে জেকেও নিজৰ মেমক চাবলৈ বিচাৰিছিলে। জেকে এলিয়টক বহুতো কথা কয়। তেতিয়া এলিয়টে গম পাই যায় যে জেকে হয়তো এনাক দেখা পাইছে আৰু সেইবাবে তেতিয়া এলিয়টে কয় যে তুমি নিজৰ মেমক দেখা পাইছা নেকি? তেতিয়া এলিয়টে কয় যে তুমিও মোৰ দৰে শক্তি পাইছা, আমি দুয়ো মৃত মানুহৰ লগত কথা পাতিব পাৰোঁ। আনফালে দেখুওৱা হয় যে পলে কাৰো পৰা এতিয়া একো সহায় পোৱা নাই আৰু সেইবাবে খঙতে সি এলিয়টৰ ঘৰলৈ গুচি যায়। এইবাৰ এলিয়টক একো নোকোৱাকৈ সি ঘৰৰ ভিতৰলৈ সোমাই যায়, কিন্তু সেই ৰুমখনৰ দুৱাৰ লক আছিলে। তেতিয়া সি দুৱাৰৰ বাহিৰৰ পৰা সি জোৰে এনাৰ নাম লৈ চিঞৰি থাকে। এনাই এয়া শুনা পাই সাৰ পায়, কিন্তু তাই একো ৰিপ্লাই নিদিয়ে অৰ্থাৎ তাইৰ মুখৰে একো শব্দ নোলায়।
কিয়নো তাই ভাবিছিলে যে চিঞৰিলে একো লাভ নহ'ব, কিন্তু এই চিঞৰ পলে শুনা নাপায় আৰু সেইবাবে তেতিয়া পলে একো উপায় নাপায় তাৰ পৰা গুচি যায়। তেতিয়া পল নিজৰ পুলিচ বন্ধুজনৰ ওচৰলৈ আকৌ যায় আৰু কয় যে হয়তো এনা এতিয়াও জীয়াই আছে, কিন্তু তেতিয়া সেই পুলিচ বিষয়াজনে কয় যে তোমাৰ এইবোৰ ভ্ৰম হৈ আছে। সেই সময়তে আনজন পুলিচেও কয় যে মই নিজেই এনাক দেখা পাইছিলোঁ, আচলতে মোকো এনেকুৱা লাগিছিল যে তাই জীয়াই আছে, কিন্তু যেতিয়া তাইৰ হাৰ্টবিট চেক কৰিলোঁ তেতিয়া মই গম পালোঁ যে এনাৰ এইটো হৈছে। মোৰ দৰে তোমাৰো ভ্ৰম হৈছে যে এনা এতিয়াও জীয়াই আছে, কিন্তু এনা এতিয়া আমাৰ মাজত আৰু নাই। কিন্তু তথাপিও পলে কয় যে শেষবাৰৰ বাবে আপোনালোকে মোক সহায় কৰক, কিন্তু তাৰ বন্ধু দুজনে কয় যে আমি একো কৰিব নোৱাৰিম, তুমি তাৰ কথা পাহৰিবই লাগিব। আনফালে দেখুওৱা হয় যে এনাই এলিয়টক কৈ আছে যে মই সৰুৰে পৰা কাৰো পৰাই মৰম পোৱা নাই, মই জীৱনত সেইবোৰ একো কৰিব পৰা নাই যিবোৰ মই বিচাৰিছিলোঁ। তেতিয়া এলিয়টে খঙতে কয় যে তোমাৰ মাকে তোমাক বহুত ভাল পাইছিলে, ইয়াৰ উপৰি তোমাৰ বয়ফ্ৰেণ্ডে তোমাক বহুত ভাল পায়, এতিয়াও সি তোমাৰ বাবে পাগল হৈ আছে। তেতিয়া এনে কয় যে মই ভাবিছিলোঁ যে ভাল পোৱাই কেৱল আমাক কষ্ট দিয়ে, আৰু সেইবাবে যেতিয়া মই পলৰ লগত আছিলোঁ তেতিয়াও মই তাৰ লগত ভালদৰে কথা পতাও নাছিলোঁ, ইয়াৰ উপৰি তাক গুৰুত্ব দিয়া নাছিলোঁ। ইয়াৰ উপৰি মই কিছুমান কথাত ভয় কৰিছিলোঁ, মই ভাবিছিলোঁ যে যদিহে পলে মোক এৰি গুচি যায় তেতিয়াহ'লে মোৰ জীৱনটো কেনেকুৱা হৈ পৰিব, আৰু সেইবাবে যেতিয়া সি মোৰ লগত আছিল তেতিয়াও মই তাৰ লগত ভালদৰে থাকিব পৰা নাছিলোঁ। তেতিয়া এলিয়টে কয় যে ঠিক আছে, মই তোমাক এতিয়া যাবলৈ দিম। তেতিয়া সি দুৱাৰখন খুলি কয় যে তুমি ইয়াৰ পৰা ওলাই যাব পাৰা। তেতিয়া এনাই এয়া শুনি বহুত ভাল পায় আৰু তেতিয়া তাই তাৰ পৰা ওলাই পৰে, তাই নিজৰ ঘৰলৈ আহি যায়। কিন্তু সেই সময়তে দেখা পায় যে তাইৰ সকলো ৰিলেটিভছ অৰ্থাৎ আত্মীয়ই তাইৰ ফিনাৰেল কৰি আছে। এয়া দেখি তাই বহুত ভয় খায়। তাই দেখা পায় যে তাইৰ শৰীৰৰ পৰা পোক পতংগ ওলাই আছে, ইয়াৰ উপৰি মুখৰ পৰাও তাইৰ পোক ওলাই আছে। কিন্তু তেতিয়া আমি দেখা পাওঁ যে এইবোৰ অকল এনাৰ কল্পনা আছিলে, আচলতে তাই সেই ৰুমটোতে আছিলে। এইবোৰৰ পৰা আমি বুজিব পাৰোঁ যে এনাই কিছুমান কথাত অলপমান বেছিয়ে ভাবিছিলে, আৰু সেই ভাবাৰ ফলতে তাই কিছুমান বস্তু ভালদৰে গুৰুত্ব দিব পৰা নাছিলে। আৰু এনেকুৱা বস্তু বহুতে কৰে, আচলতে বহুতো এনেকুৱা লোক আছে যিসকলে কিছুমান কথা বহুত ভাবে আৰু সেইবাবে তেওঁলোকে কোনো ধৰণৰ কাম ভালদৰে কৰিবই নোৱাৰে। বাৰু সেয়া যিয়ে নহওক কিয়, তেতিয়া আমি দেখিবলৈ পাওঁ যে এনাই নিজে কৈ আছে যে ধন্যবাদ ঈশ্বৰ মোক মাৰি পেলোৱাৰ বাবে। তেতিয়া এলিয়টে এনাক কয় যে মই তোমাক কিবা এটা বেলেগ বুলি ভাবিছিলোঁ, কিন্তু তুমিও একে, তুমিও মৃত্যুক ভয় কৰা, ইয়াৰ উপৰি তুমিও সেই জীৱনটো জীয়াই থাকিব নিবিচাৰা যিটো জীৱনত অলপমান কষ্ট আছে। তাৰপিছত এনাই নিজেই মানি লয় যে তাই মৰিছে, আৰু সেইবাবে তেতিয়া এলিয়টে তাইক কাপোৰ পিন্ধাই আৰু ফিনেলৰ বাবে সাজু কৰায়। সেই কফিনটো বন্ধ কৰাৰ আগতে সেই ইনজেকশ্যনটো আকৌ এবাৰ এনাৰ গাত দিয়ে আৰু কয় যে এই ইনজেকশ্যনটোৰ বাবেই তুমি ৰিলেক্স হৈ পৰিবা। তাৰপিছতে এলিয়টে ফিনেৰেল ৰুমলৈ সেই কফিনটো লৈ যায়। তাইৰ মাক দেউতাক ইয়াৰ উপৰি পল লগতে বহুতো বন্ধু বান্ধৱী সেই ফিনেৰেললৈ আহিছিলে। তেতিয়া আমি দেখিবলৈ পাওঁ যে পলে যিটো আঙুঠি অৰ্থাৎ ৰিং এনাক পিন্ধাবলৈ আছিলে সেই ৰিংটো এনাক পিন্ধায়। যেতিয়া সেই ৰিংটো সি তাইক পিন্ধায় তেতিয়া তাইৰ শৰীৰটো অলপমান লৰি উঠে, কিন্তু এয়া পলে দেখা নাপায় কিয়নো সি বহুত কান্দি আছিলে। আৰু তাৰপিছতে সেই কফিনটো বন্ধ কৰি দিয়া হয়, আৰু তাৰপিছতে সেই কফিনটোক কবৰলৈ সোমাই দিয়া হয়। সেই চিনটো তাতে কাট হয় আৰু আমি বহুতো লোকৰ ফটো দেখা পাওঁ, আৰু সেই ফটোবোৰৰ মাজতে এলিয়টে এনাৰ ফটোখন লগাই দিয়ে আৰু কয় যে চোৱা তোমাৰ মাক দেউতাক সকলো ফ্ৰেণ্ডছ, ইয়াৰ উপৰি তোমাৰ নিজৰ বয়ফ্ৰেণ্ডে তোমাক এৰি গুচি গ'ল। তাৰপিছতে আমি দেখিবলৈ পাওঁ যে এতিয়া পল অলপমান পাগল হৈ পৰিছে। এনাৰ মৃত্যুৰ পিছত সি অলপমান ডিপ্ৰেশ্যনত গুচি গৈছে আৰু সি বহুত এতিয়া ড্ৰিংকছ কৰি আছে। তেতিয়া এলিয়ট তাৰ ওচৰলৈ আহে আৰু কয় যে এনাৰ ইতিমধ্যে মৃত্যু হ'ল, তুমি এতিয়া এইবোৰ পাহৰি যোৱা আৰু এতিয়া নিজৰ জীৱনটো ভালদৰে আৰম্ভণি কৰা। কিন্তু পলে এইবোৰ মানিব পৰা নাছিলে। সি কয় যে এনা এতিয়াও জীয়াই আছে। তেতিয়া এলিয়টে কয় যে তোমাৰ বিশ্বাস নহয় যদি সেই কবৰটো নিজেই খান্দি চাই লোৱা, এনা এতিয়াও জীয়াই আছে নে মৰিল তুমি নিজেই গম পাই যাবা। এই কথা শুনাৰ পিছত সি নিজেই পাগলৰ দৰে গাড়ীত বহি এনাৰ ডেড বডিৰ ওচৰলৈ যায়। সি সেই ডেড বডিটো খান্দি ওলায় আৰু তেতিয়া সিহঁত দুয়ো একেলগে দেখা পোৱা যায়। সেই চিনটো তাতে কাট হয়, আৰু তাৰপিছতে আমি আকৌ দেখিবলৈ পাওঁ যে এতিয়া পল এলিয়টৰ ওচৰত আছে। তেতিয়া এলিয়টে পলক কয় যে তুমিও এতিয়া মৰিলা, কিন্তু তুমি যেতিয়া এনাৰ ডেড বডিটো চাবলৈ গাড়ীৰে গৈ আছিলা মাজ ৰাস্তাতে তোমাৰ এক্সিডেণ্ট হ'ল। এনেকৈ কোৱাৰ পিছত আমি দেখিবলৈ পাওঁ যে এলিয়টে এতিয়া পলকো মাৰি পেলালে, আৰু এনেকৈ এই ফিল্মখন শেষ হয়। বাৰু আপোনালোকে কি বুজি পালে যে এলিয়ট সঁচাকৈ মৃত লোকৰ লগত কথা পাতিব পাৰেনে, নে কি ভাবি আছে যে এলিয়টে মানুহক মাৰি আছে? এতিয়া ভালদৰে বুজাই আছোঁ। আচলতে এলিয়টৰ তাত কোনো শক্তি নাই, বৰঞ্চ এলিয়ট হ'ল এজন চিৰিয়েল কিলাৰ। আচলতে এনেকৈ সি বহুতো লোকৰ হত্যা কৰিলে, যিসকল লোকে ভাবে যে জীৱনত একো কৰিবলৈ নাই, আমাৰ জীৱনটো একেবাৰে বেকাৰ বা আমাৰ জীৱনটোত আমি একোৱেই পোৱা নাই।
সিহঁতে ভাবে যে আমি নিজেই এই পৃথিৱীখনৰ বাবে এটা বোজা আৰু তেনেকুৱা মানুহকে এলিয়টে এনেকৈ মাৰি পেলাইছিলে কিন্তু সেই সকলো লোকে মৰাৰ আগতে এইটোৱে ভাবিছিলে যে সিহঁতে নিজেই মৰি আছে কিন্তু মৰাৰ আগতে সিহঁতে বুজি পাইছিলে যে আমাৰ জীৱনটো কিমান ভাল আছিলে বাৰু এলিয়টে ঠিক কৰিছিলেনে এই জীৱনটোত আমি সদায় সুখী থাকিবলৈ চেষ্টা কৰিব লাগে যিমানে দুখ নহওক কিয় সেইবোৰ অলপ সময়ৰ বাবে থাকে সেইবাবে সেইবোৰ বস্তুক লৈ ইমান চিন্তা কৰিব নালাগে ফিল্মখনে বহুত এটা ভাল মেছেজ দিছে কিন্তু এলিয়টে যি কৰিছিল সেয়াও বেয়া আছিলে আপোনালোকৰ কেনেকুৱা লাগিল এই ফিল্মৰ কাহিনী নিশ্চয় কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব আৰু অত্যাধিক ভাল লাগিলে নিশ্চয় এজন ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব পাৰে থেংক ইউ বাই বাই